বিহালীৰ তিনিখুটি গাঁও পঞ্চায়তৰ উদ্যোগত অভিনন্দন অনুষ্ঠান। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক তিনিখুটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। তিনিখুটি গাঁও পঞ্চায়তৰ সভানেত্ৰী মিলন চুবাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সচিব কুমুদ শৰ্মাই। অনুষ্ঠানটোত তিনিখুটি পঞ্চায়তৰ অধীনৰ ২৭ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক গামোচা, মানপত্ৰ আৰু কলমেৰে অভিনন্দন জ্ঞাপন কৰে। সভাত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় সম্পাদক কৃষ্ণ চুব্বা, আটছাৰ ধনঞ্জয় বৰাই, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য পৰশুৰাম কৰ্মকাৰ, শিক্ষক ললিত তেৰণে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপৰ্ট, ইণ্ডিপেণ্ডেণ্ট অসম। যিখন বিদ্যালয়ে নিদিয়ক পঢ়িব লাগে নিজে, যিমান ভাল স্কুলে দিয়ক, যিমান ভাল কলেজলৈ নিদিয়ক, ছাত্ৰ ছাত্ৰীসকলে নিজে যদি কষ্ট নকৰে, অভিভাৱকসকলেও ভালকৈ যদি ছাত্ৰ ছাত্ৰী বা নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মানে নজৰ নিদিয়ে, তেনেহ'লে ভাল স্কুলত দিলেও ভাল ফল নাপাব। এতিয়া যেনিবা আমাৰ এইখিনি বৰ বেছি দূৰৰ কথা ক'বলৈ নাযাওঁ, নগাঁও ৰামানুজন কলেজ, তাত বহুত পাৰ্চেণ্টেজ লৈহে ছাত্ৰ ছাত্ৰীবিলাকক এডমিশ্যন লয়। এতিয়া যে উপযুক্ত বক্তাসকলে কৈছে থাৰ্ড ডিভিজন, ছেকেণ্ড ডিভিজন পাছ কৰাবিলাকৰ তাত ছিট নাপায়, আৰু ফাৰ্ষ্ট ডিভিজন পাছ কৰিলেও তাত কিছুমান মানে এনেকুৱা মানে পাৰ্চেণ্টেজ লাগে, ডিষ্টিংশ্যন হ'ব লাগিব, ষ্টেণ্ড হ'ব লাগিব, এনেকুৱা ল'ৰা ছোৱালীহে তাত এডমিশ্যন লয়। গতিকে ছাত্ৰ ছাত্ৰীসকলেও অভিভাৱকসকলেও এই পাৰ্চেণ্টেজ লৈ আজিকালি বহুত কথা লৈ কম্পিটিশ্যনৰ কথা আহে, যিহেতুকে ভাল স্কুল দিলেও গাৰ্জেনবিলাকে যদি ছাত্ৰ ছাত্ৰী নিজৰ ল'ৰাৰ প্ৰতি ভালকৈ পঢ়াৰ প্ৰতি বা মেহনত যদি নকৰে, যিমান ভাল স্কুল দিলেও ভাল ৰিজাল্ট নকৰিব। আজি আমাৰ এই তিনিখুটি গাঁও পঞ্চায়তত আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন অনুষ্ঠান ৰাখিছোঁ। সেই অভিনন্দন অনুষ্ঠানৰ যোগেদি একোজন তেওঁলোকৰ দক্ষ হৈ ওলাওক বুলি আশা ৰাখিলোঁ, আৰু তেওঁলোকক আমাক এই পিছপৰা অঞ্চলৰ সুনাম কঢ়িয়াই অনাৰ বাবে তেওঁলোকক আমি ধন্যবাদ যাচিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰীক জনাইছে অভিনন্দন? 26জন, মুঠ মাৰ্ক হাই ছেকেণ্ডেৰীৰ 13জন আৰু মেট্ৰিকৰ 13জন, টোটেল 26জন। হয়।